নমস্কাৰ খুপ্তাং খুলুংবাই কাৰ্দম নমস্তে। মই পবিত্ৰ মাৰ্ঘেৰিটা আপোনাৰ প্ৰিয় অনুষ্ঠান মন্থনলৈ আপোনাক আদৰিছো। প্ৰিয় দৰ্শক, আমি মন্থনৰ প্ৰতিটো খণ্ডতে আপোনাৰ সৈতে কথা পাতো সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি আদি বিভিন্ন বিষয় লৈ। আজি আমি কথা পাতিম অসমৰ সংস্কৃতিৰ বিষয়ে। সংস্কৃতি এক সুবিশাল বিষয়, তাতে আকৌ আমাৰ অসমৰ সংস্কৃতি। স্বাভাৱিকতে এটা খণ্ডত ইয়াক সামৰাটো অসম্ভৱ। গতিকে এই খণ্ডটোক সাংস্কৃতিক আলোচনাৰ আৰম্ভণিহে বুলিব পাৰি। আমি প্ৰতিজন অসমীয়াই জানো যে সাংস্কৃতিকভাৱে অসম পৃথিৱীৰ ভিতৰতে চহকী। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ আছে স্বকীয় পৰম্পৰা আৰু সামাজিক বিধান, আছে অপূৰ্ব সুন্দৰ গীত, মাত, নৃত্য। কি নাছিল আমাৰ, কি নাই আমাৰ। এইখন অসম ভূমিতে প্ৰথমে বিকাশ হৈছিল দেৱদাসী নৃত্যৰ, পাছলৈ সমগ্ৰ ভাৰতবৰ্ষলৈ বিয়পিছিল এই নাচ অসমৰ পৰাই। ভাৰতীয় বিশাল সংস্কৃতিৰ বৰপেৰালৈ এয়া আছিল অসমৰ এক অনবদ্য অৱদান। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব কৃষ্টি মিলি গৈ হৈছে আজিৰ অসমীয়া সংস্কৃতি। এই সংস্কৃতিয়ে আমাৰ উৎসাহ, প্ৰেৰণা, স্বাভিমান। এই সংস্কৃতিয়ে যুগ যুগ ধৰি একতাৰ দোলেৰে বান্ধি ৰাখিছে আমাৰ বৃহত্তৰ অসমীয়া জাতিক। ইয়ে আমাৰ পৰিচিতি। সংস্কৃতিয়ে অসমীয়া জাতিৰ অগ্ৰগামী যাত্ৰাৰ প্ৰধান ইন্ধন। এতিয়াৰ দৰেই পূৰ্বৰে পৰা বিহু আছিল জনগণৰ উৎসাহৰ নিজৰা। চহকী নিচলা সকলোৱে মিলি বিহু মাৰিছিল। আহোম স্বৰ্গদেউসকলে এসময়ত এই বিহুক মান্যতা দিছিল ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰে। স্বৰ্গদেউসকলে ৰংঘৰ সাজিছিল আৰু ৰংঘৰ বাকৰিলৈ আদৰি আনিছিল বিহু নাম, বিহু নাচ। এনেকৈ আমাৰ এই বিহু নাম, বিহু নাচে ৰজাঘৰীয়া মান্যতা লভিছিল। বিহু নাম, ঐনিতম, বাগৰুম্বাৰ পৰা গোৱালপাৰীয়া গীত নৃত্যলৈকে পাহাৰ, ভৈয়াম, লুইত বৰাকৰ দুয়োপাৰে আছে আমাৰ কি যে এক অভিনৱ সাংস্কৃতিক বৈভৱ। গুৰুজনাই ৫টা শতিকাৰ আগেয়ে আমাক দি যোৱা নাট, ভাওনা, সত্ৰীয়া নৃত্য গীতেৰে আমি সাংস্কৃতিকভাৱে গোটেই জগত চিনিব পাৰো। হোলী গীত, ওজাপালি, নাগাৰা নাম, ঢুলীয়া, ভাইৰাৰ লগতে অজস্ৰ সাংস্কৃতিক উপকৰণে সমৃদ্ধিশালী কৰিছে আমাৰ সংস্কৃতিৰ বৰপেৰা। ঝুমৰ নাচৰ তালে প্ৰাণ চঞ্চল কৰে প্ৰতিজন অসমীয়া। প্ৰিয় দৰ্শক, মন্থনৰ মঞ্চত পৰৱৰ্তী সময়ত আমি এই পৰিৱেশ্য কলাসমূহ প্ৰদৰ্শন কৰিম। হয়, সাংস্কৃতিকভাৱে আমি চহকী। শ শ বছৰ ধৰি অসমবাসীয়ে এই সম্পদ সযতনে সংৰক্ষণ কৰি আহিছে, বিশ্বমুখী কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। কিন্তু আমাৰ সংস্কৃতিৰ ভৱিষ্যত কি? বহু বিজ্ঞজনে কয়, শংকা কৰে আমাৰ সংস্কৃতিৰ ভৱিষ্যতক লৈ। পাশ্চাত্য সংস্কৃতিৰ চিৰাচৰিত আগ্ৰাসনৰ উপৰিও আন কি কাৰক আমাৰ বাবে ভাবুকি? এসময়ত মহান ৰজা নৰনাৰায়ণে ৰাজত্ব কৰা কোচবিহাৰ তথা অসমৰ বৃহৎ জনাঞ্চলত খিলঞ্জীয়া ৰাইজৰ স্বকীয় সংস্কৃতি অক্ষত ৰূপত আছে। আজি ধুবুৰী জিলাত হুদুম দেউৰ নৃত্য গীতৰ চৰ্চা কিমান হয়? আমাৰ সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰ সংকুচিত হবলৈ ধৰিছে নেকি? আমাৰ অস্তিত্ব থাকিলেহে আমাৰ সংস্কৃতি অক্ষুণ্ণ থাকিব। কিন্তু আমি যদি নিজৰ মাটি ভেটি আনৰ হাতত গতাই দি জীৱিকাৰ তাৰণাৰ দোহাই দি সমাজ বিচ্ছিন্ন হওঁ, তেন্তে আমাৰ সংস্কৃতি ৰক্ষা পৰিবনে? এয়া আত্মসমালোচনা, এয়া চিন্তন, এয়া মন্থন। প্ৰিয় দৰ্শক, বিদায় লোৱাৰ আগে ৰূপকৰ্ণ জ্যোতিপ্ৰসাদৰ এটি কবিতাৰ কিয়দংশৰে আপোনালোকলৈ শ্ৰদ্ধা জনাইছো। মই খাচিয়া, মই জয়ন্তীয়া, দফলা আবৰ অঁকা, মই সিংফৌ ভৈয়ামৰ মিৰি শুৱনি হিৰিয়া ডেকা, বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই, ৰাজবংশী ৰাভা কপালত জ্বলে শতগৌৰৱ আভা। মই লালুং চুতীয়া, লুচাই মিকিৰ গাৰু, মিচিমি খামতি, নগা আংগামী বীৰ, পৰ্বতে পাহাৰে জ্বলিছে উচ্চহীৰ, সাম্য মৈত্ৰীৰ মই ৰণোৱা, চাহ বাগিচাৰ মই বনোৱা, ন অসমীয়া মই মনচিঙীয়া, থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই। মই কত পৰ্বতৰ, কত ভৈয়ামৰ, শত নিজৰাৰ ধাৰ, শিল দল ভাঙি বৈ আহি আহি বৰলুইতত হৈ যাওঁ একাকাৰ, বৰলুইতত হৈ যাওঁ একাকাৰ।